পুৰা একদম নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আছোঁ আমি কলকাতাৰ একদম মেইন চিটিতে, আজি 2 নম্বৰ। এতিয়া আমি চাওক, মই ছাতৰ পৰা ভিডিঅ' কৰি আছোঁ এখন কলকাতা চহৰ। দেখিছেনে এইবিলাক কিমান সুউচ্চ অট্টালিকা। আৰু আজি আমাৰ প্লেনিং আছে, কিবা কিবি যোৱা প্লেনিং আছে আৰু আপোনালোকক দেখাই থাকিম। প্লিজ ব্লগটো চাই থাকিব। এই ধৰক চাওক, আমি যাব ওলাইছোঁ এতিয়া। পূৰা একদম দৰা হাতী অসমীয়া হৈ ওলাইছে। এই দেখিছেনে ৰাইজ চকা, এই দেখক পুষ্পাঞ্জলি। আজি অষ্টমীৰ দিনা দেৱী মাক পুষ্পাঞ্জলি দি আমি ইয়াৰ পিছত আমাৰ যাবলগীয়া ঠাইবোৰ যাম। এতিয়া আমি পূজাখনলৈ আহিছোঁ। আৰু বন্ধুসকল, ইয়াত মোৰ এটা বস্তুৱে ভাল লাগিল। ইয়াত মানে যান বাহনৰ ট্ৰেফিক ৰুলবোৰ বহুত ধুনীয়াকৈ মানুহবিলাকে ফ'ল' কৰে। এয়া চাওকচোন, ৰেড লাইট জ্বলাৰ লগে লগে গাড়ীখন ৰখি গ'ল আৰু জেব্ৰা ক্ৰচিঙৰ ওপৰেদি মানুহ পাৰ হৈ গ'ল। আৰু এতিয়া আমি বন্ধুসকল কলকাতাৰ নিউ টাউন চহৰত সোমাই গ'লোঁ। এইটো দেখিছেনে, বিশ্ব বাংলা গেট। ইয়াৰ ওপৰত ৰেষ্টুৰেণ্ট এখন আছে। এইখন হ'ল বন্ধুসকল নিউ টাউন। আমি আছিলোঁ অল্ড টাউনত, এইবাৰ আমি সোমাই পৰিলোঁ নিউ টাউনত। চাওকচোন। আৰু বন্ধুসকল, আমি লাহে লাহে আহি পালোঁ ইক' পাৰ্ক। আমি এতিয়া ইক' পাৰ্কৰ ভিতৰত যাম সোমাই। আপোনালোকে ইয়াত সোমাবলৈ বন্ধুসকল ইয়াত টিকট কাটিব লাগিব, আৰু ইয়াৰ ভিতৰত যিবিলাক বস্তু আছে সেইবিলাকত সোমাবৰ কাৰণেও টিকট কাটিব লাগিব। পাৰ্কৰ ভিতৰত আহি গ'লো আমি। কি ধুনীয়া এইখন চাওক। এখন দেখিছে কেনেকুৱা ট্ৰেইন। এই ইক' পাৰ্কখন বন্ধুসকল 400 বিঘা মাটিত এই ইক' পাৰ্কখন বনোৱা হৈছে। চাওকচোন কিমান ডাঙৰ, আপোনালোকে এদিনত শেষ কৰিব নোৱাৰে ইক' পাৰ্কখন। এই আপোনালোকক মই যিমান দেখাই আছোঁ আঙুলি, গোটেই চাৰিওফালে ইক' পাৰ্কখন আছে। চাওকচোন ইমান ডাঙৰ, 400 বিঘা মাটিত আছে, ধেমালি নহয়। এইখন মেপখন চাওক, মেপ। এইখন মেপ মতে আপোনালোকে চাই ল'ব। বহুত ধুনীয়া মানে ইক' পাৰ্কখন। আৰু বন্ধুসকল, এইটো যে আপোনালোক আঙুলিৰে দেখাই আছোঁ, এইটো হ'ল মাদাৰ ৱাক্সমিউজিয়াম। ইয়াৰ পিছত আমি তালৈ যাম। চাওক ইক' পাৰ্কৰ ভিতৰতে। আৰু পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এইটো এটা হ'ল পেৰিছৰ আইফিল টাৱাৰ। এইটো চাওকচোন আইফিল টাৱাৰটো। আৰু এইটো গেটটো দেখিছেনে, ইয়াত মানে বাঙালীবিলাকৰ কিছুমান কালচাৰৰ বস্তু ইয়াত থোৱা আছে। মানে ভিতৰত গ'লে বন্ধুসকল, এইটো ভুল পেলাই ইয়াত আমি এতিয়া সোমাম, প্ৰৱেশ কৰিম। মেৰা চাওক, এইটো ভুল পেলাই। আপোনালোকক মোৰ তাত ড্ৰোন নাই নহয়, সেইকাৰণে ড্ৰোনেদি দেখাব নোৱাৰিম।
দার্জিলিংয়ের দরে ট্রেন এসা দেখছে এয়া চাওক পৃথিৱীৰ সাতটা আপোনাৰ আচৰিত বস্তু ইয়াত আছে মই দেখাই আছো চাওক ইটালীৰ এই তাজমহল পিৰামিড বহুত ঘূৰিলো ওলা ইয়াৰ পৰা It is a mother wax museum. আমি সোমাই যাই আছো ভিতৰত এয়া চাওক ও ৱাও 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 জাতিৰ পিতা মহাত্মা গান্ধী আমাৰ লগত আছে চাওক পুৰা একদম একজেক্ট যেন পায় চাওকচোন আপোনালোকে দেখিছেনে চক আহিছে চক মাইকেল দা আমাৰ মাইকেল জেকচন ছোৱালী সৰু ছোৱালীবিলাক ল'ৰা ছোৱালী চব আৰু মটু পাতলু চোৱা ডৰেমন ডৰেমন স্পাইডাৰমেন 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 এতিয়া আমি গৈ আছোঁ এটা ভিউ পইণ্ট চাব এইটো হ'ল আমি যে অলপ আগতে আহিলোঁ ইক' পাৰ্কৰ ভিউ পইণ্ট হয় ইয়াৰ পৰা ভালকৈ দেখা পায় এইখন চাওক ইক' পাৰ্ক আমি যে অলপ আগতে আহিলোঁ এইখন ইক' পাৰ্ক কিমান ডাঙৰ ইক' পাৰ্কখন দেখিছেনে এতিয়া যাওঁ আৰু